সম্পৰ্ক, ভালপোৱা, বন্ধুত্ব সকলো ঠাইতে পোৱা যায়। কিন্তু এইবোৰ তাতেইহে জীয়াই থাকে য'ত এইবোৰৰ শ্ৰদ্ধা, সন্মান, মৰ্যাদা থাকে। যাব বিচাৰিলে জোৰ কৰি কাকো ধৰি ৰাখিব নালাগে, লাগিলে তেওঁ যিমানেই আপোন নহওক কিয়, কাৰণ তেতিয়া মানুহটো থাকিলেও মনটো আগৰ দৰে নাথাকে। কেতিয়াবা কেতিয়াবা শত্ৰুহঁতেও সুসম্পৰ্ক বজাই ৰখা উচিত, কিয়নো এই পৃথিৱীত ভালদৰে জীয়াই থাকিবলৈ হ'লে কৌশলৰ অতিকে প্ৰয়োজন। সমস্ত পৃথিৱীৰ মাজত মানুহৰ মুখৰ কথাই হ'ল একমাত্ৰ এনেকুৱা এটা বস্তু য'ত অমৃত আৰু বিষ দুয়োটা একেলগে পোৱা যায়। জীৱনত টেনচন মুক্তভাৱে জীয়াই থাকিবলৈ হ'লে মনত ৰখা উচিত যে এই পৃথিৱীৰ সকলোবোৰ ক্ষণস্থায়ী। আজিকালিৰ ভালপোৱাবোৰ ঠিক নখ ৰখাৰ দৰে, সময়ত সৌন্দৰ্য বঢ়াবলৈ ৰখা হয় আৰু প্ৰয়োজন শেষ হ'লে কাটি পেলোৱা হয়। আমি যাকেই বেছি মূল্য দিওঁ, পিছত তেওঁৱেই চবতকে বেছি আঘাত কৰি গুচি যায়। কোনোবাই অৱহেলা কৰিলে দুখ কৰি একো লাভ নাই, কিয়নো অৱহেলাৰ বাবেহে এটা জীৱনৰ উন্নতি হোৱাটো বহু ক্ষেত্ৰত সম্ভৱপৰ হৈ উঠে। অৱহেলাই মানুহক বহু কিছু শিকায়, জ্ঞান শক্তি বৃদ্ধি কৰে, অৱচেতন মস্তিষ্কক জাগ্ৰত কৰে। পৃথিৱীখন কেতিয়াও সলনি নহয়, আমিবোৰে নিজ স্বাৰ্থৰ বাবে পৃথিৱীখনক সলাবলৈ বাধ্য কৰোঁ। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি নিজৰ সুখৰ বাবে আনক কষ্ট দিয়ে, আকৌ এনেকুৱা কিছুমান মানুহ আছে যি নিজে কষ্ট কৰি হ'লেও আনক সুখত ৰাখিবলৈ চেষ্টা কৰে। এই দুই ধৰণৰ মানুহ জীৱনত অসফল হয়, যিসকলে কিবা এটা কৰিম বুলি ভাবে কিন্তু ভবামতে নকৰে, আকৌ যিসকলে কিবা এটা কৰে কিন্তু কৰাৰ আগতে ভাবি গুণি নেচায়। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি এই সৰু পৰিয়ালটোক আগবাঢ়ি যোৱাত উৎসাহ উদ্দীপনা দিব বুলি হৃদয়েৰে আশা কৰিলোঁ।